হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অসমীয়া জিকে চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহক তেন্তে আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ আজি প্ৰথম সাঁথৰটি হৈছে আন্ধাৰত দেখা পায় পোহৰত নাই, সেইটোনো কি বস্তু কোৱাচোন ভাই। হেল্ল' বন্ধুসকল, পালেনে বাৰু বিচাৰি? ইয়াৰ উত্তৰটি হৈছে জোনাকী পৰুৱা। আমাৰ দ্বিতীয় সাঁথৰটো হ'ল অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। ইয়াৰ উত্তৰটি হ'ল পিঁয়াজ। আমাৰ তৃতীয় সাঁথৰটো হ'ল গাঁত গাঁঠি ডিঙিত মণি, চুলি মেলি মাকজনী। ইয়াৰ উত্তৰটি কমেণ্ট কৰি জনাওকচোন বাৰু আপোনালোকে। ফ্ৰেণ্ডছ, পালেনে বাৰু? ইয়াৰ উত্তৰটি হ'ল তামোল গছ। বন্ধু বান্ধৱীসকল, আমাৰ চতুৰ্থ সাঁথৰটি হ'ল বৰ পুখুৰীত বগলী চৰে, পানী শুকালে বগলী মৰে। ইয়াৰ উত্তৰটি আপোনালোকে কমেণ্ট কৰি জনাওকচোন বাৰু কি হ'ব। বন্ধু বান্ধৱীসকল, পালেনে বাৰু বিচাৰি? ইয়াৰ উত্তৰটি হ'ল চাকি। আমাৰ পঞ্চমটি সাঁথৰ হ'ল এডাল মাৰি দুখন ছাল, নবন্ধাকৈ আছে সৰ্বত্ৰি কাল। বন্ধু বান্ধৱীসকল, পালেনে বিচাৰি ইয়াৰ উত্তৰটি? ইয়াৰ উত্তৰটি হ'ল কলপাত। আমাৰ ষষ্ঠম সাঁথৰটি হৈছে একুৰি গৰু দুকুৰি পঘা, গাতে হেম্বেলিয়াই বৰ মজা। কওকচোন বাৰু কি হ'ব আপোনালোকে। ইয়াৰ উত্তৰটি হ'ল ঢোল। ব'লক বন্ধু বান্ধৱীসকল, এতিয়া আমাৰ শেষৰ সাঁথৰটো চাওঁ। কি জীৱ পানী খালে মৰি যায়? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো সোনকালে কমেণ্ট কৰি জনাওকচোন বাৰু কি হ'ব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কেংগাৰু নিগনি। বন্ধু বান্ধৱীসকল, আমাৰ আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট আৰু যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আগতীয়াকৈ আহিব লগা নতুন ভিডিঅ'বোৰ আপুনি আগতীয়াকৈ পাব। বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে আজিলৈ আহোঁ। জয় আই অসম।